नमस्तेभ्यं विरूपाक्षं नमस्ते दिव्यचक्षुषे नमः पिनाकहस्ताय वज्रहस्ताय वै नमः नमः त्रिशूलहस्ताय दण्डपाशांशिपाणे नमः त्रैलोक्यनाथाय भूतानं पतये नमः। কথোপকথন। নন্দী বোলে মহাকাল কথা এটি শুনা শিৱ দুৰ্গাৰ মহিমা কৰিম বৰ্ণনা উভয়ৰে কথা যেন জগতে প্ৰচাৰ শুনা মহাকাল কওঁ বৃত্তান্ত তাৰ প্ৰভুৰ মহিমা কি যে অদ্ভুত একান্ত হৃদয়ে শুনি সভাসদ মহাদেৱৰ প্ৰতি দেৱী দুৰ্গাৰ প্ৰশ্ন। শিৱানী সংগে দেৱ মহেশ্বৰ আনন্দে দুয়ো গৈল কৈলাশ শিখৰ শিলাসনে পদ্মাসনত বহিলে প্ৰভুৱে প্ৰভুৰ চৰণত বহিলে আই ভগৱতীয়ে দুয়ো বহি কৈলাসতে হৈয়া নামাসন ভক্তি ভাৱে ভগৱতী পূজিলে চৰণ হাস্যমুখে মহেশ্বৰক সুধিলে শিৱানী প্ৰশ্নৰ উত্তৰ মোক দিয়া শূল পানী শনি আদি নৱগ্ৰহ আছে জগতত ৰাহু কেতু শক্তিবান সবাৰে মাজত নৱগ্ৰহ দুখে কষ্ট পাই যিটো জনে কি কৰিলে শান্তি পাই সেই ভক্তগণে। শ্ৰী দুৰ্গাৰ প্ৰতি শিৱৰ প্ৰশ্নোত্তৰ আপদ উদ্ধাৰ স্তৱ আৰু মাহাত্ম্য। শ্ৰী দুৰ্গাৰ প্ৰশ্ন শুনি বোলে পশুপতি কওঁ তত কথা শুনি বা পাৰ্বতী মনস্থিৰ কৰি বৃত্তান্ত শুনা শুনিলে সুখ হয় দুখ বিমোচন এক ভক্তা আছিল মোৰ নাম পিংগলা তাহাৰ কথা কওঁ শুনা
প্ৰিয়ে মংগলা আজীবন মহাপাপ কৰে অপাৰ কৈলাসে আহি পাপ নাশ হয় তাৰ পিংগলাই কৈলাসত মোৰ চৰণ সেউিলে সেইকাৰণে সৰ্ব পাপ নিষ্কৃতি পাইলে শুনি গৰি বোলে ওহে প্ৰাণপতি কি কাৰ্যে পিংগলাই পাইলে মুকুতি আজি মোক সেই কথা কোৱা পশুপতি তোমাৰ চৰণে মই কৰোঁ মিনতি শিৱে বোলে হে পাৰ্বতী কৰা শ্ৰৱণ কওঁ পিংগলাৰ লুবিবৰণ অস্তুতৰ শতনাম মোৰ জীৱা হয় শ্ৰৱণে বা পাঠে সৰ্ব বাঞ্ছা পূৰ্ণ হয় হে দেৱী কওঁ কথা কৰা শ্ৰৱণ সুখে দুখে মোৰ নাম কৰা উচ্চাৰণ নানাবিধ গ্ৰহ পীৰা আছে ত্ৰিভুৱনে সমস্তই নাশ হয় যি নাম শ্ৰৱণে নৱগ্ৰহ পীৰা যাৰ আছে সংসাৰে অস্তুতৰ শতনামে সৰ্বদুখ হৰে আপদ উদ্ধাৰ স্তৱ পঢ়ে বিপদ কালে পাপগ্ৰহ নাশ হয় ত্ৰিশূলৰ প্ৰহাৰে তৃতীয় প্ৰহৰ কালত যিয়ে পাঠ কৰে সৰ্ববিঘ্নি নাশ তাৰ কৰে মহেশ্বৰে সন্ধ্যাকালে যিয়ে পাঠ কৰিব অভ্যাস সৰ্ববিঘ্নি দুখ তাৰ হৈবে কনাশ ৰাতিকালে যিয়ে স্তৱ পাঠ কৰে দুখ কষ্ট সকলো লাভ সত্তৰে নিজ মুখে কথা শুনি পাৰ্বতী আনন্দ সাগৰত মগ্ন হল ভগৱতী সবিনয় নিবেদন কৰিলে মা ভগৱতী সিমানেই তোমাৰ নাম হল পশুপতি শিৱে বোলে মোৰ কথা শুনা শিৱানী অস্তুতৰ শতনাম পবিত্ৰ কাহিনী অস্তুতৰ শতনাম যি ৰূপেই পোৱা স্মৰণ কৰিলে গ্ৰহ দুখ হয় নোহোৱা ত্ৰিপদী শুনা হে ভৱানী বোলে পশুপতি
জ্যোতি অস্তুত্তৰ শতনাম যি নাম শুনিলে দুখ আঁতৰে সংসাৰলৈ সুখ নামে পৰম গোপন নাম শুনা ভগৱতী জীৱনে মৰণে মোৰেই নাম সেয়েহে শুনা মাখি বাণী শুনা দেৱী সাৱধানে এই জগতত সৰ্বপ্ৰথমতে নাছিল কোনো আৱৰণ আছিল বিশ্বময় জলে জলময় ৰোল মাথো শ্ৰীনাৰায়ণ আপুনি শ্ৰীহৰি সৃষ্টি আশা কৰি শিৱক সৃজন কৰে তাৰ পাছে ব্ৰহ্মাণ্ড দেৱাদি দেৱেন্দ্ৰ তৰা চন্দ্ৰ দিবাকৰ স্বৰ্গ মৰ্ত পাতালে জীৱা বাস কৰে সবে উমুক অৰ্চন বন্দন কৰে এই কথা শুনি শিৱানীয়ে কয়তেবে হে পঞ্চানন সব কথা জানিলো এবে অস্তুত্তৰ শতনাম কোৱা প্ৰভু মোকে আপদ বিপদ যেন সবে দূৰে থাকে শিৱে বোলে মহাদেৱী কথা দিয়া মন অস্তুত্তৰ শতনাম কৰা শ্ৰৱণ দিকপাল মহাদেৱ পৃথিৱীৰ পতি ভূত গতি ভূপতি আৰু শান্তমতী শান্তিময় নাম আৰু নাম হৰিহৰ শিৱ শম্ভু বোলে মোক আৰু দিগম্বৰ দাতা ভোক্তা মোৰ নাম কৰা শ্ৰৱণ অনুপম নাম মহিপাল আৰু দিনমণি ভৈৰৱ ঈশ্বৰ মোকে জানিবা শিৱানী আশুতোষ কৃপাময় আৰু শূল পানী ভূত চক্ৰ ভূতেশ্বৰ আৰু খৰ্গেশ্বৰ খেপা খ্যাতি নাম খ্যাত বিশ্ব চৰাচৰ কোনোৱে কয় শ্ৰীঅংগ কোনোৱে কাল কালময় ত্ৰিশূলধাৰী নামে মই সদায় দয়াময় ত্ৰিলোক পালন নাম মোৰ বিষ্ণু ভৱনে ভৰণী নাম মোৰ খ্যাত ত্ৰিভুৱনে গৌৰীপতি শংকৰ বোলে সৰ্বজনে কল্পজাত কল্পময় বিদিত ত্ৰিভুৱনে কৃপান্ধাৰী বুলি জানে মোক সকলোৱে সংসাৰ নাশক নামে খ্যাত এই বিশ্বতে ৰমণী মোহনকাৰী মোৰ আৰু এক নাম সৰ্বদেৱ অধিকাৰী সুন্দৰ সুঠাম ত্ৰম্বক বুলি এক নাম ত্ৰিপুৰাৰী ত্ৰিজগতে জানে মোক ধ্বংসকাৰী দীন দুখী বুলি আৰু এক নাম কোনোৱে কয় মোক নৱঘন শ্যাম
ব্যাঘ্ৰ চৰ্ম পৰিহিত মই সকলোৱে জানে বৃষভ বাহন মূৰ সকলোৱে মানে বিঘ্নহাৰী নাম মূৰ জানিবা শিৱানী আৰু এক নাম মূৰ শিৱ শূলপাণি ত্ৰিশূলধাৰী মূৰ নাম জগতে বিদিত অন্য এক নাম চণ্ডী বৰ বুলি খ্যাত যোগী শ্ৰেষ্ঠ বুলি জানিবা মোক বিশ্ব ব্ৰহ্মাণ্ডই বোলে যোগেশ্বৰ মোক কাল মহাকাল যম মোৰ নাম হয় হব মৃত দেহ সকলোৱে কয় মোৰ নাম ভোলানাথ জানিবা নিশ্চয় সকলো ভূতৰে ওজা বোলে ভক্ত ছয় বোম ভোলা নাম মোৰ ভৱ সংসাৰে নীলকণ্ঠ আৰু এক নাম ব্ৰহ্মাণ্ড ভিতৰে উমাপতি নাম মোৰ জগত ঈশ্বৰ হৰ নাম হয় মোৰ আৰু নাগেশ্বৰ বাত ৰূপী বুলি জানিবা ভৱানী পাৰ্বতীশ্বৰ নাম জানা দাক্ষায়ণী ধূৰ জ্যোতি বুলি জানে চৰাচৰ বিশ্ব ব্ৰহ্মাণ্ডে মানে বুলি ঈশ্বৰ মংগলাই বোলে প্ৰভু কৰোঁ প্ৰণাম শুনিলো তোমাৰ স্তুতৰ শত নাম আৰু এটি নিবেদন তোমাৰ চৰণে পঞ্চম পাতকৰ পৰা ৰক্ষা কৰে কোনে পঞ্চ শুনাৰ বাবে পাপ সদা হয় যে উদয় কিদৰে নাখিব পাপ প্ৰভু দিয়া উপায় শিৱে বোলে শুনা প্ৰিয়ে মংগলা অস্তুতৰ শত নাম পাঠে উদ্ধাৰ পাইবা সূৰ্য ভয় পাপ তাপ সবে দূৰ হয় জৰা ব্যাধি হয় দূৰ আৰু মৃত্যু ভয় গৃহদাহ ভয় যদি থাকে মনত অস্তুতৰ শত নাম পঢ়িবা গৃহত সৰ্ব পাপ নাশ হ'ব আছে যত এই শাস্ত্ৰ পঢ়ে যদি হৈ এক চিত্ত ৰাজ ভয় শত্ৰু ভয় যদি থাকে লগে এই শাস্ত্ৰ পঢ়িবা ভক্তিৰে প্ৰভাতে ভাৰ্যা কিম্বা সন্তানৰ হলে প্ৰয়োজন নিজ গৃহে এই শাস্ত্ৰ কৰিব পূজন ফল ফুল ঘৃত বিল্ব পত্ৰ আৰু চন্দনে 7 দিন এই গ্ৰন্থ পূজিবা যতনে কোনো ভয় নাথাকিব অগ্নিৰ সংশয় শনি ৰাহু কেতু গ্ৰহে এৰিব নিশ্চয় সংসাৰ মধ্যত আছে ভয় শংকা যত ত্ৰিশূলৰ প্ৰহাৰে মই কৰোঁ হতাহত তোমাকে কলো দেৱী কৰিয়া বিশেষ শনি কেতু গ্ৰহৰিষ্ট মই কৰোঁ নিশেষ বেদ বেদান্ত বিষ্ণু মই মহেশ্বৰ মই ৰাতি দিন মই চন্দ্ৰ দিবাকৰ ব্ৰহ্মা বায়ু মই জ্যোতিৰ্ময়
স্বৰূপেৰে সংসাৰ সৃষ্টি কৰো নিশ্চয় বৃক্ষলতা মই যত পত্ৰ ছয় পশু পক্ষী ৰূপে মই এই বিশ্বময় সাগৰ মই নদী শ্ৰুত শ্ৰেণী স্বৰ্গমৰ্ত মোৰে জানা মহে খানি দুৰ্বলীৰ বল বুলি মোকে জানিবা মই ভিন্ন সংসাৰত আননে দেখিবা দ্বন্দ্বধাৰী ধৰ্মৰাজ মৃত্যুঞ্জয় মই সৃজন পালনকাৰী সংসাৰৰ স্বামী দেৱ দেৱী মই সংসাৰৰ সাৰ বিশ্ব ব্ৰহ্মাণ্ডত মই ভিন্ন অন্য নাই আর গৰুৰ ৰূপে মই বিষ্ণুৰ বাহন ৰাক্ষস নিধনৰ বাবে মই হনুমান সুৰাসুৰ আদি মই দুই দেৱলোকে গন্ধৰ্ব কিন্নৰ আৰু যক্ষ স্বৰূপেৰে স্বৰ্গমৰ্ত মই ৰসাতল সুন্দৰ কানন মই গহন জংঘল বায়ুৰূপে সংসাৰত প্ৰবাহিত হওঁ পৃথিৱীত মানুহ ৰূপে অৱস্থিত হওঁ এই শাস্ত্ৰ সৰ্বশ্ৰেষ্ঠ জানিবা যে মোৰ পঢ়িলে শুনিলে পাপ হ'ব দূৰ শিৱই বোলে মংগলাক শুনা মোৰ কথা বিপদৰ সময়ত এই শাস্ত্ৰ পঢ়িবা জৰা ব্যাধি সংকটে যদি কোনো পৰে মোৰ এই শাস্ত্ৰতেৱে পঢ়িব ভক্তিৰে যিজনে এই শাস্ত্ৰ পঢ়ে একান্ত অন্তৰে শুনে বা গৃহে ৰাখে শোক যায় দূৰে তিনি সত্য খাই কলো তোমাক দুখ আঁতৰে যদিহে নেৰে মোক পত্নী পুত্ৰ লৈ সুখে দিন যায় বহু মূল্য ৰতন মানিক সেইজনে পায় অস্তুতৰ সত নাম যিয়ে কৰে পথন সৰ্বমহাপাপ তাৰ হয় যে খণ্ডন সিজনে সম্পদ লভে আপদ পলাই কলো তোমাক দেৱী জানিবা নিশ্চয় ভোলা বাবাই বোলে প্ৰিয়ে কৰা শ্ৰৱণ পঞ্চশুনা পাপ আছে ইয়াৰে প্ৰধান আঞ্চলে ৰাখিবি যিজনে সিচয় নিজ অংগতে যিয়ে বাদ্য বজায় সেইজনে পঢ়ে যদি ই শাস্ত্ৰ এক মনে পঞ্চশুনা মহাপাপ খন্দে সেই ক্ষণে উমাপতিয়ে প্ৰথম মংগলাক কয় নন্দী আৰু মহাকালে শুনি বহি ৰয় মহাযোগীয়ে স্তৱ আপদ উদ্ধাৰ শতকোটি মানুহৰ আনন্দৰ সংসাৰ পঢ়ে বা শ্ৰৱণে ই আপদ উদ্ধাৰ গৰ্বিত জনৰো গৰ্ব হয় সাৰ খাৰ তোমাক কলো দেৱী বৃত্তান্ত ইয়াৰ নিশ্চয় কৰিব ই আপদ উদ্ধাৰ
যিয়ে পঢ়ে এবাৰ মাথো মাহত গ্ৰহাদিৰ কোপন পৰে তাৰ গৃহত যিজনে ইয়াক মাথো দুবাৰ পঢ়ে সিজনে জন্ম পাই ভকতৰ গৃহে এক মনে মাহত যিয়ে তিনিবাৰ পঢ়ে আই ৰাজলক্ষ্মী বাস কৰে তেওঁৰে ঘৰে নিত পুৱাতে যদি এই শাস্ত্ৰ পঢ়ে সৰ্ব সুখী হয় তেওঁৰ দুখ আঁতৰে তেওঁৰে জীৱন সুখময় হয় সৰ্বযজ্ঞ ফল ভেনিশ্চয় যিজনে দুবাৰ কৰে পঠন জ্যোতিষটোম সুফল লভে সিজন সৰ্বকামনা সিদ্ধিয়ে শাস্ত্ৰ শ্ৰৱণে যদি কেৱেইয়া শুনে ভক্তিযুক্ত মনে শত জনমৰ দুখ হয় বিমোচন পবিত্ৰ বংশ তেওঁৰ এই কাৰণ ধন ধান পুত্ৰ কন্যা পত্নী বন্ধু তাৰ সংসাৰ মাজে হয় যে বিস্তাৰ দুখ নাশ ইয়াক কৰিলে অধ্যয়ন শুনিলে হয় সবদু স্বপ্ন নাশন ইয়াৰ প্ৰসাদে মুক্ত হল পিংগলা স্বৰ্গৰাজে মহানন্দে সুখে থাকিলা কোটি কোটি গুদানে যি পুণ্য নহয় এই শাস্ত্ৰ পঢ়িলে এই অক্ষয় পুণ্য হয় শতবাৰ গংগা স্নানে যি পুণ্য হয় এই শাস্ত্ৰ পঢ়িলে সেই পুণ্য হয় শিৱৰ প্ৰতি নিষ্ঠা ভক্তি ৰাখি যিজন কৰে ইয়াক নিত্য পাঠ অথবা শ্ৰৱণ 10 জন্ম পাপ তাৰ শীঘ্ৰে নাশ হয় দেহান্তে সি লভিব মুক্তি নিশ্চয় শুনা মহাকাল কৰি এক মন মহাপাপে তৰে বক্তা শ্ৰোতা দুয়োজন জ্ঞান বা অজ্ঞানে ইয়াক কৰিলে শ্ৰৱণ সহজে দিব্য গতি লভে সেইজন স্নানকালে এই শাস্ত্ৰ পঢ়ে যিজনে সেই স্নানে মহাপুণ্য লভে সিজনে পূজা কালত পাঠ কৰে যিজনে বেদ পাঠৰ ফল লভে সিজনে মন্ত্ৰীহীন কৰ্মহীন যি মূঢ়মতি এই শাস্ত্ৰ পঠনে সি পাই ঊৰ্ধ্ব গতি জ্ঞানে বা অজ্ঞানে হয় যি পাপ অৰ্জন ইয়াৰ পঢ়নে তাৰ হয় পাপ বিমোচন শিৱালয়ে শিৱ কাষে গৈ ভক্তিৰে অথবা দেৱী মন্দিৰে একচিত্তেৰে অস্তুতৰ শত নাম কৰিলে পঠন অখিল পাতকতাৰ হয় বিনাশ আৰু কৌ শুনা শুনাহে মহাকাল এই শাস্ত্ৰ পঠনে গুছে বিপদ জঞ্জাল ৰাহুকে তুৰিষ্ট কৰে দূৰে পলায়ন কলিত এই শাস্ত্ৰ সবাৰে প্ৰধান ইবিনে কাৰোৰে নাই পৰিত্ৰাণ যজ্ঞে দানে তপে তুষ্ট নহয় ত্ৰিনয়ন এই শাস্ত্ৰৰ ৰহস্য যদি নজানে যিজনে মহাপাপী বুলি সিজন খ্যাত জগতে যাৰ গৃহতে এই শাস্ত্ৰ সদা বিৰাজমান ভোলানাথে তেওঁৰে পূজা কৰে গ্ৰহণ যিজনে এই শাস্ত্ৰ ভক্তিভাৱে পঢ়ে কলি আৰু কাল নাহে
তাৰ ওচৰে সমস্ত কামনা পৰিপূৰ্ণ হয় এই শাস্ত্ৰৰ গুণ আৰু নকলেও হয় দেৱ দেৱী সবে ইয়াক কৰি কীৰ্তন লভিলে শ্ৰেষ্ঠ পদ অমৰ ভৱন শুদ্ধ মনে এই পুথি কৰি লিখন সন্ত ভক্তক যদি কৰে অৰ্পণ চতুৰ্বৰ্গ ফল লাভ কৰে সেইজন সংশয়বিহীন ই শিৱৰ বচন প্ৰকাশিত এই শাস্ত্ৰ মংগলৰ হেতু আপদ উদ্ধাৰ শাস্ত্ৰ মুক্তিৰ হেতু শিৱ প্ৰভুৰ প্ৰশংসাত পঞ্চমুখ হৈ স্মৰণীয় পাঠনীয় জানিবা নিশ্চয় ধৰ্ম অৰ্থ কাম মুখ্য আদিৰ বাবে লভিব আনন্দ লোকে জানিবা জগতে আপদ উদ্ধাৰ স্তৱ সৰ্বশাস্ত্ৰ সাৰ নন্দী আৰু মহাকালে কৰিলে প্ৰচাৰ শিৱ মুখে উচ্চাৰিত এই শাস্ত্ৰ হয় শ্ৰোতব্য আৰু পঠনীয় জানিবা নিশ্চয় ব্যোমভোলা বুলি যদি ৰাতিও মাতে নিজে আহি মহাদেৱে ৰক্ষা কৰে তাকে এই জানি সবে এৰিয়ান কাম আপদ উদ্ধাৰ পঢ়ি বোলা ৰাম ৰাম হৰে কৃষ্ণ হৰে ৰাম